গুড মৰ্নিং সকলোকে আজি এটা বিশেষ উদ্দেশ্যলৈ আমি প্ৰেছ মিট কৰিছোঁ আৰু এই প্ৰেছ মিটত কোকৰাঝাৰৰ সকলো সাংবাদিক বন্ধুকলৈ মই স্বাগতম জনাইছোঁ। এটা বিশেষ বিষয় এই বিষয়লৈ আমি আজি প্ৰেছ মিট কৰিব লগা বাধ্য হৈছোঁ। বিষয়টো হ'ল 2006 চনত কোকৰাঝাৰৰ যি CIT চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি স্থাপিত হৈছিলে। সেই চেণ্ট্ৰেল ইনষ্টিটিউটত স্থাপিত হোৱাৰে পৰা আজিলৈকে বহুতখিনি খেলিমেলি হৈ আছে আৰু এই খেলিমেলিক আমি আজি ন্যায় বিচাৰি এটা প্ৰেছ ৰিলিজ কৰিব লগা বাধ্য হৈছোঁ। আৰু এই খেলিমেলি অন্তৰালত যিজন ব্যক্তি আছে তেখেতে হ'ল বৰ্তমান কোকৰাঝাৰ CITৰ ৰেজিষ্ট্ৰাৰ চাইতালী ব্ৰহ্ম। তেখেতৰ ছত্ৰছায়াতে আৰম্ভণিৰ পৰা আজিলৈকে বহুত বিত্তীয় খেলিমেলি আৰু যি ৰুল এণ্ড ৰেগুলেশ্যন এইবিলাকৰ খেলিমেলি হৈছে আৰু এই খেলিমেলিক আমি ন্যায় বিচাৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আজি প্ৰেছ মিটটো কৰিছোঁ। প্ৰথম কথা হ'ল CITটো নামনি অসমৰ তথা BTC অঞ্চলৰ একমাত্ৰ টেকনিকেল ইনষ্টিটিউট য'ত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা ইয়াত জড়িত হৈ আছে, এই অঞ্চলৰ উন্নয়নত জড়িত হৈ আছে। আৰু ইয়াত যদি কোনোবা ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে CITটো যদি নিজৰ সম্পত্তিৰ নিচিনা যদি তেওঁ ব্যৱহাৰ কৰিব বিচাৰিছে, ইয়াৰ অন্যায়ৰ বিৰুদ্ধে আমি নিখিল বড়ো ছাত্ৰ সন্থাই সদায় মাত মাতি যাম। আৰু ইয়াত দুটামান আমি গুৰুত্বপূৰ্ণ পইণ্টছটো আজি আপোনালোকক আমি উদঙাই দিব বিচাৰিছোঁ, য'ত চাইতালী ব্ৰহ্মে নিজৰ স্বইচ্ছামতে ডিক্টেটৰশ্বিপ মনোপলি ৰোল কৰি পেলাই তেওঁ CIT গৰিমাটো নাইকিয়া কৰি পেলাইছে। এইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি দুটা পইণ্টলৈ আজি ইয়াত প্ৰেছ মিট কৰিছোঁ। প্ৰথম কথাটো হ'ল বৰ্তমানৰ ৰেজিষ্ট্ৰাৰ চাইতালী ব্ৰহ্ম তেখেতৰ যি এপইণ্টমেণ্টত যথেষ্ট বিসংগতি আছে। কাৰণ আমি উদঙাই দিব বিচাৰিছোঁ, যেতিয়া 2006 চনৰ 23 অক্টোবৰত বডোলেণ্ড গেষ্ট হাউচ গুৱাহাটীত এটা মিটিং হৈছিলে। এই মিটিঙত তেওঁলোকে ৰিক্ৰুইটমেণ্ট অফ ফেকাল্টি এণ্ড নন টিচিং ষ্টাফৰ বিষয়ে তেওঁলোকে এটা ৰিজলিউশ্যন লোৱা হৈছিলে। এই ৰিজলিউশ্যনত স্পষ্ট লিখা আছে যে, মই অকল পঢ়ি শুনাইছোঁ, ইট ৱাজ ডিচাইডেড ডেট ইনিচিয়েলি টিচাৰ্ছ ফ্ৰম কোকৰাঝাৰ কলেজ, IIT গুৱাহাটী ইনষ্টিটিউশ্যনছ আণ্ডাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম এণ্ড নেৰিছ বি এংগেজ ইন ডিপুটেশ্যন। ইয়াত লিখা আছে যে 2006 চনত যেতিয়া স্থাপিত হৈছিলে তেতিয়া ৰেজিষ্ট্ৰাৰৰ এটা পষ্টৰ কাৰণে প্ৰয়োজন হৈছিলে। তেতিয়া ইয়াত স্পষ্ট লিখা আছিলে কোকৰাঝাৰ কলেজৰ বা অথবা গুৱাহাটী IIT নহ'লে বা নেৰিছৰ যিকোনো ব্যক্তিক ইয়াত ৰেজিষ্ট্ৰাৰ ডিপুটেশ্যন কৰা হ'ব। কিন্তু আচৰিত কথা, যেতিয়া 2006 চনত চাইতালী ব্ৰহ্মক তাত ৰেজিষ্ট্ৰাৰ নিয়োগ কৰা হৈছিলে, তেতিয়া সেই টাইমত চাইতালী ব্ৰহ্মই কোকৰাঝাৰ কলেজত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল বেচিছত তাই কি কৰিছিলে, প্ৰবক্তা কৰি আছিলে। কিন্তু কণ্ট্ৰেকচুৱেল বেচিছত প্ৰবক্তা কৰা ব্যক্তিজনী কেনেকৈ কোকৰাঝাৰ CITত ৰেজিষ্ট্ৰাৰ হ'বলৈ পালে, এইটো এটা কুৱেশ্যনেবল। ইয়াৰ কাৰণে আমাক জবাব দিব লাগিব। কাৰণ ইয়াত স্পষ্ট লিখা আছে ডিপুটেশ্যন মিনছ যিবিলাক ৰেগুলাৰ পষ্টত থাকে তেওঁলোকেহে ডিপুটেশ্যনত যাব পাৰে। কিন্তু চাইতালী ব্ৰহ্ম সেই টাইমত তেখেতে তাতে পাৰ্মানেণ্ট পষ্টত নাছিলে, তাই আছিলে কণ্ট্ৰেকচুৱেল বেচিছত। কিন্তু যদি ইণ্টাৰভিউ পাতিছিলে, তেওঁলোকে আমাক ইণ্টাৰভিউৰ সবিশেষ আমি জনাব লাগিব। কাৰণ ডিপুটেশ্যনতে তেওঁ কেতিয়াও আহিব নোৱাৰে, কাৰণ ডিপুটেশ্যন আহিবৰ কাৰণে পাৰ্মানেণ্ট পষ্ট হ'ব লাগিব। আৰু যদি তেওঁ ইণ্টাৰভিউ দিবলৈ পাইছে তেতিয়াহ'লে ইণ্টাৰভিউৰ সবিশেষ আমাক জনাব লাগিব। এইটো আমাৰ প্ৰথম কথা। দ্বিতীয় কথা হ'ল ছাৰপ্ৰাইজিংলি তেখেতে এটা আমাৰ হাতত তথ্য আছে, 2017 চনৰ অক্টোবৰ 25 তাৰিখে তেওঁ কোকৰাঝাৰ CIT ফুল ফ্লেজেড তাই এপইণ্টমেণ্ট পাইছে। 11 বছৰ পিছত আচৰিত কথা, আমি জনাত CIT কোকৰাঝাৰত ৰেজিষ্টাৰ হ'বৰ কাৰণে 15 বছৰ তেওঁ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগে। কিন্তু আমি জনাত 11 বছৰৰ পিছত যিজনী ব্যক্তিয়ে কোনো ইণ্টাৰভিউ নিদিয়াকৈ পাৰ্মানেণ্ট পষ্টতো নাছিলে, ডিপুটেশ্যনত কেনেকৈ আহিব পালে, আৰু তাৰপিছত 2017 চনত তাই কেনেকৈ ইয়াত ফুল ফ্লেজেড ৰেজিষ্টাৰ হ'বলৈ পালে, ইয়াৰ সবিশেষ আমাক জনাব লাগিব। এইটো আমাৰ দ্বিতীয় প্ৰশ্ন। তৃতীয় কথা হ'ল ইয়াত
তাই কি কৰিছে যিখিনি ৰুল এণ্ড ৰেগুলেশ্যন এপইণ্টমেণ্টৰ ক্ষেত্ৰত তাই কোনো ৰুল এণ্ড ৰেগুলেশ্যন তাই ফ'ল' নকৰে কৰি পেলাই ডিক্টেটৰশ্বিপ ৰুল কৰি পেলাই তেওঁ কি কৰে গোটেই CIT যিখিনি গৰিমা বিনষ্ট কৰি পেলাইছে এপইণ্টমেণ্টৰ ক্ষেত্ৰতো খেলি মেলি বহুত আছে আমাৰ ইয়াত তথ্য পোৱা মতে মই এটা খেলি মেলিটো আপোনালোকক উদঙাই দিব বিচাৰিছোঁ কথাটো হ'ল CITত এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পোষ্ট খালী আছিলে কিন্তু সেই খালী থকা পোষ্টটো তাই নিদি পেলাই কি কৰিছে 2017 চনত তাত কি কৰিছে এজন দিল্লীৰ এজন ব্যক্তিক মিষ্টাৰ প্ৰবীণ কুমাৰ তেখেতক প্ৰজেক্ট কনচালটেণ্ট হিচাপে তাতে কি কৰিছে নিয়োগ কৰিছে আপোনালোক দেখুৱাই আছোঁ 2017 চনত 30 আগষ্টৰ তাৰিখে প্ৰবীণ কুমাৰক প্ৰজেক্ট কনচালটেণ্ট ইঞ্জিনিয়াৰ এট দ্য লেভেল অফ চিফ ইঞ্জিনিয়াৰৰ ষ্টেটাছত প্ৰজেক্ট কনচালটেণ্ট হিচাপে প্ৰবীণ কুমাৰক নিয়োগ কৰিছে আৰু তেখেতক দৰমহা হিচাপে পাৰ মান্থ 1,50,000 তেওঁলোকে CIT কৰ্তৃপক্ষে তেওঁ কিবা কৰিছে দৰমহা হিচাপে তেওঁ প্ৰদান কৰিছে কিন্তু আচৰিত কথা ডেৰ মাহ পিছতে আকৌ তেখেতক 2017 চনৰ অক্টোবৰ 13 তাৰিখে আকৌ এটা ৰিভাইজ অৰ্ডাৰ কৰি পেলাই প্ৰবীণ কুমাৰ তেখেতক প্ৰজেক্ট কনচালটেণ্ট ইঞ্জিনিয়াৰৰ পৰা চিফ প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে তেওঁলোকে পদটো উন্নতি কৰিছে কিন্তু আমাৰ কথাটো হ'ল ডেৰ মাহৰ ভিতৰত এজন ব্যক্তিয়ে কেনেকৈ মানে প্ৰমোশ্যন হ'ব পাৰে ইয়াৰ কাৰণে আমাক নিখিল বড়ো ছাত্ৰসকলক স্পষ্ট উত্তৰ দিব লাগিব আৰু ছাৰপ্ৰাইজিংলি হ'ল কথাটো তেখেতে পদোন্নতি কৰাৰ পিছত তেখেতক কি কৰিছে আকৌ কি কৰিছে তেখেতৰ নামত কোকৰাঝাৰ CITত যি ব্লকত A3 কোৱাৰ্টাৰ তেওঁৰ কাৰণে প্ৰৱৰ্তন কৰা হৈছে কিন্তু আমি জনাত তেওঁ কেতিয়াও কোৱাৰ্টাৰত থকা নাই তলা বন্ধী কৰি পেলাই তেওঁ কি কৰিছে CIT গেষ্ট হাউচত আৰামছে তেওঁ এটা ৰুম লৈ পেলাই তাতে আছে থকা মেলা খোৱা চব ফ্ৰী কিন্তু তেওঁ কি কৰিছে যেতিয়া তেওঁ দৰমহা দিয়াত তেখেতৰ হাউচ ৰেণ্টৰ কাৰণে CIT কৰ্তৃপক্ষই প্ৰতি মান্থ কিমান দিছিলে 11,880 টকাকৈ তেওঁ প্ৰদান কৰিছিলে আমাৰ কুৱেশ্যনটো হ'ল এজন ব্যক্তিয়ে কোৱাৰ্টাৰ পোৱাৰ পিছত কেনেকৈ তেখেতৰ দৰমহাত কেনেকুৱাকৈ এক্সট্ৰা হাউচ ৰেণ্টৰ নামত 11,880 টকা তেওঁ প্ৰদান কৰিব পাৰিলে ইয়াৰ কাৰণে আমাক CIT কৰ্তৃপক্ষই নিখিল বড়ো ছাত্ৰসকলক স্পষ্ট মতামত দিব লাগিব সেইটো প্ৰশ্ন আৰু তিনিটা প্ৰশ্ন হ'ল CITত যথেষ্ট বিত্তীয় খেলি মেলি হৈ আছে আমাৰ ইয়াত তথ্যত পোৱা মতে 2000 মই আপোনালোক কৈ আছোঁ 2006 চনত 4 আগষ্ট তাৰিখে শাস্ত্ৰী ভৱন নিউ দিল্লীত CITৰ স্থাপনৰ কাৰণে এটা হাই লেভেলৰ মিটিং হৈছিলে আৰু এই মিটিঙত 2 নম্বৰ যিটো পইণ্ট এই 2 নম্বৰ পইণ্টত এটা লিখা আছে যে CITৰ উন্নয়নৰ কাৰণে যিখিনি তাত টকা পইচা আহিব এই টকা পইচাটো BTCৰ কৰ্তৃপক্ষৰ থ্ৰুৱেদি CIT ডেভেলপমেণ্টৰ কামটো কৰা হ'ব বুলি ইয়াত স্পষ্ট লিখা আছে আৰু ইয়াৰ এটা এই কাৰণে BTC কৰ্তৃপক্ষই এটা বেংক একাউণ্ট ইয়াত খুলিব লাগিব আৰু এই বেংক একাউণ্ট দ্বাৰাই যিখিনি চেণ্ট্ৰেলৰ পৰা ইয়াত CIT উন্নয়নৰ কাৰণে বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে যিখিনি টকা পইচা আহে এই টকা পইচাটো CIT ব্যৱহাৰ কৰিবৰ কাৰণে BTC কৰ্তৃপক্ষৰ দ্বাৰাই এটা বেংক একাউণ্ট খুলি পেলাই ইয়াত ব্যৱহাৰ কৰিব লাগিব কিন্তু আচৰিত কথা বৰ্তমানৰ ৰেজিষ্ট্ৰাৰ চাইতালী ব্ৰহ্ম ডাঙৰীয়ানীয়ে কি মেনেজ কৰি পেলাই BTCক বাহিৰত ৰাখি পেলাই তাই কি কৰিলে ডাইৰেক্ট দিল্লীৰ পৰা CIT কৰ্তৃপক্ষত ডাইৰেক্টলি ফাণ্ডিং কৰা এটা তেওঁ ব্যৱস্থা কৰিলে যাৰ পৰিপ্ৰেক্ষিতত
CIT যিখিনি বিত্তীয় অনিয়ম হৈ আছে, ইৰেগুলাৰিটি হৈ আছে, এইবিলাক PTC কৰ্তৃপক্ষ কোনো ইয়াত কি নাথাকে, ইয়াত কৰ্তৃত্ব নাথাকে। হয়ে যথেষ্ট খেলি মেলি আমি জনাত 50 crore-তকৈ অধিক ইয়াত মানে বিত্তীয় মানে অনিয়ম হৈ আছে। আৰু মই আপোনালোকক উদাহৰণ এটা দিব বিচাৰিছোঁ, আৰু আমি প্ৰেছ ইয়াতো আমি স্পষ্টকৈ আমি লিখিছোঁ যে বিত্তীয় খেলি মেলি হোৱাৰ কাৰণে এতিয়ালৈকে যিখিনি ইয়াত ডেভেলপমেণ্টৰ কাম বিল্ডিঙকে ধৰি যিখিনি ডেভেলপমেণ্টৰ কাম গোটেই কি হৈ আছে, ইনকমপ্লিট হৈ আছে। মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। ফুটবল গ্ৰাউণ্ডৰ নামত কিমান বছৰ হ'ল নাজানো, কিন্তু আজিলৈকে ফুটবল গ্ৰাউণ্ডটো কমপ্লিট হৈ নুঠিলে। মিনি ষ্টেডিয়ামৰ কনষ্ট্ৰাকশ্যন হৈ আছে, মিনি ষ্টেডিয়ামটো আজিলৈকে কমপ্লিট হৈ নুঠিলে। ইয়াত একাডেমিক ব্লকৰ পৰা লৈ পেলাই ৱৰ্কশ্বপ আৰু অডিটৰিয়াম, সেই সম্পূৰ্ণ যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে CIT, এইবিলাক গোটেইবিলাক কি ইনকমপ্লিট হৈ আছে। কাৰ কাৰণে? বিত্তীয় খেলি মেলি হোৱাৰ কাৰণে। আৰু বিত্তীয় খেলি মেলিটো কোনে কৰিছে? বৰ্তমানৰ ৰেজিষ্ট্ৰাৰ চৈতালী ব্ৰহ্ম ডাঙৰীয়ানী। এইকাৰণে এই গোটেই খেলি মেলিবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি অসমৰ বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত এটা হাই লেভেল ইনকুৱাৰী কৰি পেলাই 30 দিনৰ ভিতৰত যি মানে CITৰ ভিতৰত চলা খেলি মেলি হৈ আছে, এই খেলি মেলিটো নাইকিয়া কৰিবৰ কাৰণে আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক আমি অনুৰোধ জনাইছোঁ। আমি জনাত যথেষ্ট ইয়াত যিবিলাক কণ্ট্ৰেক্টৰ কাম কৰিলে তেখেতসকলৰ বিলটো এতিয়ালৈকে অনাদ হৈ আছে, তেওঁলোকে পে'মেণ্ট কৰা নাই। কিন্তু আমি এটা স্পষ্ট ক'ব বিচাৰিছোঁ, যিখিনি ব্যক্তিয়ে ভাল কাম কৰিছে তেওঁলোকক স্পষ্ট স্ক্ৰুটনি কৰি পেলাই তেওঁলোকৰ বিলটো অনতিপলমে তেওঁলোকক বিলবিলাক যিবিলাক পেণ্ডিং হৈ আছে এইবিলাক প্ৰদান কৰিবৰ কাৰণে আমি CIT কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যিখিনি ইয়াত বিত্তীয় অনিয়ম হৈ আছে, এই অনিয়মবিলাক ব্যুৰো অফ ইনভেষ্টিগেশ্যন ইকনমিক্স অফেন্সৰ অসমৰ দ্বাৰা এই বিত্তীয় খেলি মেলিবিলাক ইনভেষ্টিগেশ্যন কৰি পেলাই যি ব্যক্তিয়ে ইয়াত জড়িত হৈ আছে এই ব্যক্তিক ন্যায় আওতাত আনি পেলাই কঠোৰতম শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তেখেতৰ যি দোষী সাব্যস্ত হয় তেখেতক অনতিপলমে CITৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে আমি আজি প্ৰেছ মিটটো আপোনালোকক কৰিছোঁ। কাৰণ CIT হ'ল এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত জড়িত হৈ আছে, এই অঞ্চলৰ উন্নয়নৰ লগত জড়িত হৈ আছে। কোনো ব্যক্তিয়ে CIT গৰিমাটো কেতিয়াও বিনষ্ট কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই কোনোবা ব্যক্তিয়ে যদি CIT গৰিমাটো বিনষ্ট কৰিব বিচাৰে, CITত যদি যিকোনো খেলি মেলি কৰিব বিচাৰে, তাৰ বিৰুদ্ধে নিখিল বড়ো ছাত্ৰ সন্থাই আমি মাত মাতি যাম। থেংক ইউ।